ঠাকুৰ এটাই ধৰ্মায়জনে লিখিছিলে ধৰ্মলৈ দিবা বাটত দিবা জেং ভকতলৈ দিবা ঠেং ধৰ্মলৈ দিবা পিঠি তেহে যায় বৈকুণ্ঠলৈ উঠি। এতিয়া বাটত জেং দিবলৈ গৈছে সেই বাটবিলাক যিবিলাক বাটেদি গ'লে ঈশ্বৰক নাপায়। আমাৰ ইন্দ্ৰিয়বিলাকৰ প্ৰতিটো ইন্দ্ৰিয় একোটা একোটা বাট আছে। মনে 10টা বাটেদি এই ৰথখন চেকুৰাই আছে দেহ ৰূপী ৰথখন। সেই বাটবিলাকক জেং দিব লাগে। ভকতলৈ দিবা ঠেং কৃষ্ণৰ স্থানক যত্নে চলি উকৰ। য'ত ভকত কৰি থাকে তালৈ 21 খোজকে আগবঢ়াওক। বিষ্ণু পুৰাণত কৈছে ভকতলৈ বুলি আপুনি ঘৰৰ পৰা যিমান খোজ আগবঢ়াব প্ৰতিটো খোজতে একোটা একোটা অশ্বমেধ যজ্ঞৰ ফল পাব। ধৰ্মলৈ দিবা পিঠি কোনবিলাক কম জপ জাক জপ পূজা মানে নামৰ মানে যিমানবিলাক ধৰ্ম কৰ্ম আছে কলিযুগৰ যুগ ধৰ্ম নাম সেই ধৰ্ম কৰ্মলৈ আমাক পিঠি দিবলৈ কৈছে তেহে যায় বৈকুণ্ঠলৈ উঠি। ধৰ্ম কৰ্ম আকৌ গৰ্ব গৰ্ব এৰিব লাগিব। গৰ্ব কি? প্ৰথম আহিলে জাতি গৰ্ব। যাৰ মনত জাতি গৰ্ব আছে তেওঁলোকে কেতিয়া কৃষ্ণ ভগত হ'ব না সংসাৰ কৰিব নোৱাৰে বুলি কৈছে। ঈশ্বৰৰ মনত সকলো সমান। মই যদি উচ্চ তেওঁ যদি নিচ্চ বুলি হেয় কৰোঁ উচ্চ বুলি নিজকে যদি গৰ্ব কৰোঁ কাৰণ এই জনমতহে মই উচ্চ হৈ আছোঁ মৰাৰ পিছত হয়তো একেবাৰে অন্ততও হ'বগৈ পাৰে। জীৱৰ জাতিই নাই। জীৱৰ এটাই জাত যে আমি সকলো কৃষ্ণৰ অংশ। আমি কৃষ্ণৰ অংশ। কৃষ্ণৰ পৰা আমি জীৱবিলাক সৃষ্টি হৈছোঁ। এতিয়া সেই জাত পাতবিলাক ক'ৰ পৰা আহিলে? মই কেনে এঠাইত কৈছোঁ বহু মানে বিতৰ্ক হৈ আছিলে উল্টা পুল্টা প্ৰশ্ন কৰি তেতিয়া মই সুধিলোঁ এজনক সুধিলোঁ বাপ আপুনি উপাধি কি লিখে বোলে মই হাজৰিকা লিখোঁ। এজনক সুধিলোঁ তেওঁ বোলে শইকীয়া লিখোঁ। এজনক সুধিলোঁ বৰা লিখোঁ। এজনক সুধিলোঁ চেতিয়া লিখোঁ। বাৰু হ'ব আমি হাজৰিকা শইকীয়া বৰা চেতিয়া 4টা উপাধি লৈছোঁ বাৰু। তেতিয়া সুধিলোঁ এই যে আপোনালোকে লিখে উপাধিবিলাক কেতিয়াৰ পৰা আৰম্ভ হৈছে? এজনে ক'লে আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হৈছে হয়নে বাৰু উপাধিবিলাক। হাজৰিকা কাক পাতিলে? 1000জনৰ ওপৰত এজনক হাজৰিকা পাতিলে। 100জনৰ ওপৰত এজনক শইকীয়া পাতিলে। 20জনৰ ওপৰত বৰা পাতিলে। যিসকলে সুন্দৰকৈ খেতি কৰিব জানে খেতিৰ বিষয়ে মানে চেতিয়া পাতিলে। তেতিয়া মই হাজৰিকা বোলা লিখা আপুনি 1000জনৰ ভিতৰতে মুখিয়াল হৈ আছে বোলে কোৰ 1000জনৰ ভিতৰত মোক ঘৰৰ মানুহে নামানে বোলে। আপুনি হাজৰিকা লিখিয়ে আছে। শইকীয়া বোলে 100জনৰ ওপৰত শইকীয়া বোলে ক'ত 100জন বোলে গাঁৱৰ মানুহে কৈছোঁ মানে পাত্তা নিদিয়ে। আপোনাৰ 20জনৰ ওপৰত এজনৰ বোলে নহয় মই 20জনৰ ওপৰত নহয়। চেতিয়া বোলা এজনে বোলে আপুনি ভাল খেতি কৰিব জানে বোলে নাঙল শুনি ধৰিয়ে পোৱা তেতিয়া চেতিয়া লিখিয়ে আছে। ঠিক তেনেকৈ আমাৰ শৰ্মা গোস্বামীবিলাকো তেনেকৈ আহিয়ে আছে। লাগিলে ব্ৰহ্মক চিনি নাপাওঁ ব্ৰাহ্মণে হৈ আছোঁ সেইটো নহয়। ব্ৰাহ্মক চিনি পোৱা যেনে ব্ৰাহ্মণ ভকতেই ব্ৰাহ্মণ। বুজি পাইছেনে? সেই উপাধিবিলাক গতিকে জাতি গৰ্ব কৰি লাভ নাই। জাতি এটাই কি জাতি? গুৰুজনে কৈছে কৃষ্ণক ভজে যিটো তাকে বোলে জাতি। কৃষ্ণৰ বিমুখ যিটো সেহিকে অজাতি। সেই অজাতি হাতেহে খাবলৈ হাঁহিছে যিসকল ঈশ্বৰৰ বিমুখী জন্মতে যিয়ে নহয়। তাৰপিছত বিদ্যা গৰ্ব। বিদ্যাই কৰাব নোৱাৰে যিটো সেইটো বিদ্যাহে আচল বিদ্যা। জাত হন্তে মতি অতি উপজে কৃষ্ণক তাকেহে বুলিও বিদ্য জনা সাৰথ। যি শিক্ষা লাভ হ'লে কৃষ্ণক মতিভাৱ ভক্তি বাঢ়ে সেইটোহে আচল বিদ্যা। বাকী যিবিলাক ডক্টৰেটে নহওক ভাগৱতৰ এইবিলাক অবিদ্যাৰ ভিতৰত কাৰণ সেইবিলাক দুদিনৰ কাৰণে ৰিটায়াৰ হোৱাৰ পিছত চকীদাৰে এনেকৈও নাচাব পাৰে। তেওঁ উচ্চ শিক্ষিত হৈ উচ্চ পদবী হৈ আছে তেতিয়ালৈকে তেওঁ মানে অফিচৰ 4th গ্ৰেডসকলে তেওঁ ছাৰ বুলি ভৰিটো ধৰি দিব নহয়নে বাৰু? যেতিয়া ৰিটায়াৰ হৈ যাব অফিচাৰে চকীদাৰে একে সমান হৈ যায় নাযায়? তাৰপিছত কিন্তু থাকিলে তেওঁ একো নাই। তাৰপিছত আহিলে শ্ৰীগৰ্ভ। শ্ৰীগৰ্ভ মানে শ্ৰী মানে আৰ্থিক কিন্তু স্বচ্ছল পৰিৱেশ আৰু শ্ৰী মানে চেহেৰা।
ধুনীয়া হৈ লাভ নাই, হয়নে বাৰু? দেখিবলৈ বৰ ধুনীয়া, গৰ্ব কৰি লাভ নাই। আমাৰ বহুত আকৌ আইসকলৰ মাজত হয় বাৰু দেই, অলপ বগী চগী ধুনীয়া গৰাকী হ'লে কলি মলি গৰাকীক পাত্তাই নিদিয়ে। আৰে এইটো চিন্তা নকৰে, কলি নাথাকিলে বগী মানুহৰ মূল্য আছে জানো বাৰু? ক'লা নাথাকিলে বগা মানুহৰ কি মূল্য আছে? সেইকাৰণে বগা মানুহে ক'লা মানুহক সন্মানহে কৰিব লাগে। দেখিবলৈ তহঁত ক'লাবিলাক থকাৰ কাৰণে আমি বগী বুলি সন্মানটো ধুনীয়াটো পাইছোঁ। আৰু উচ্চ শিক্ষিতসকলে অশিক্ষিতসকলক সন্মান কৰিব লাগে। দেখিবলৈ তহঁত অশিক্ষিতবিলাক থকাৰ কাৰণে আমি শিক্ষিত বুলি সন্মানটো পাইছোঁ। আৰু উচ্চ লোকসকলে অন্যজনসকলক সন্মান কৰিব, তহঁত অন্যজনবিলাক নথকা হ'লে আমি উচ্চ বুলি আমাক কোনো সন্মানে নকৰিলেহেঁতেন। তাৰপিছত আহিলে আপোনাৰ ধনগৰ্ব। ধনগৰ্ব, মই ধনী। আৰে যিমানে ধন ধান নাথাকক কিয়, হয়নে বাৰু? জাবৰ বেলিকে কি হ'বগৈ? ভাগৱতে কৈছে মনত পেলোৱা, তোমাৰ এতিয়া ধন ঐশ্বৰ্য বিভূতি মাটি বাৰী অজস্ৰ আছে, দামী দামী গাড়ীত ঘূৰা, সৰু পৰা দুখীয়া মানুহক পাত্তাই নিদিয়ে, লাভ নাই। যিমান থাকিলেও সৰ্বস্ব থাকিলেও এদিন নহয় এদিন তুমি অকলশৰীয়া জীৱন কটাব লাগিব। তুমি অকলশৰীয়া হ'বলৈ গৈ আছা, আৰু সেই অকলশৰীয়া দিন কেতিয়াই হ'ল আমাৰ পৰলোক, প্ৰত্যেকৰে পৰলোক। কেতিয়া? যেতিয়া কিচকিচা ক'লা চুলি মৰাপাতৰ নিচিনা বগা হ'ব। আজিকালি সেইটো নহয় বাৰু, ৰং কৰি নাথাকিব। কাণেৰে নুশুনা হ'ব, চকুৰে নেদেখা হ'ব, ছাল খুতুৰা খুতুৰি হ'ব, চকুৰ গুটি চকুৰ আগত মাহ প্ৰসাদো খুন্দি খাব নোৱাৰা হ'ব, লাখতি হ'লে খোজ কাঢ়িব নোৱাৰা হ'ব, বিচনাতে মলমূত্ৰ যাব, ভিতৰতে ঠোক ঠেকা পেলাব। তেতিয়াহে প্ৰমাণ পাবা আগৰ দৰে বাকীবিলাকে তোমাক আদৰ কৰে নে নকৰে। আগৰ দৰে স্বামীয়ে ভাৰ্যাক, ভাৰ্যাই স্বামীক আদৰ নকৰা হ'ব। পুতেকে কি ক'ব? ৰাইজক ক'ব, দেউতাক কষ্ট দেখিব, সহ্যই কৰিব পৰা নাই, ইমানতে ঈশ্বৰে লৈ যোৱা কাৰণে তেওঁ আজৰি হ'লেহেঁতেন, কিমান প্ৰতিপাল কৰি থাকিব। তথাপি নকয়, দুদিনমান কষ্টই মষ্টই থাকক, মই প্ৰতিপাল কৰি থাকিম বুলি ক'বনে বাৰু? আগৰ বন্ধু বান্ধৱ ইষ্ট মিত্ৰ কোনোবাবিলাক দুৱাৰ মুখৰ পৰাহে ভুমুকি এটা মাৰিব, ভিতৰত সোমাই নাযায়, প্ৰস্ৰাৱৰ গোন্ধ ঠোক ঠেকা পেলাই থৈছে, ভিতৰতে নোসোমায়। এই অৱস্থাটো কিয় হ'ব? যে দৰকাৰ চিন্তা কৰা, তুমি যিদিনা সংসাৰলৈ আহিছিলা সেইদিনা তুমি অকলে অকলেহে আহিছিলা, লগত কোনো কাকো অনা নাছিল। উপজিলা একেশ্বৰ পাছে ভৰিলা বাৰী ঘৰ, কাহাক সংগতনি বামৰি, থাকিবে কৈতো স্থানে যত ধন জন মানে, কি কবৰ ভাষ ভূষণ কৰি। জন্মতে অকলে অকলে আহিলা, মাজত ধৰি মাটি বাৰী সা সম্পত্তি পুত্ৰ ভাজা এগাল পালা, আৰু জাবৰ বেলিকা সকলোকে ইয়াত এৰি থৈ তুমি অকলে অকলেহে গ্ৰহণ কৰিব লাগিব। পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন, মৰিলে লগে নাযায়, হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰলোকে পাই। আজি আমি ভকতৰ সংগত বহি কৃষ্ণ কথা শ্ৰৱণৰ যোগেদি যিটো ধন ঘটিলো, এই ধনটোত আকৌ মহাত্মা গান্ধী মাৰ্কা নাই, এইটো কৃষ্ণ মাৰ্কাটো আছে। এই কৃষ্ণ মাৰ্কা ধনে সেই সময়ত তোমাক সহায় কৰিব। আমি যে অকণমান সময় ঈশ্বৰৰ ঠাইত খৰচ কৰিছোঁ, এই অনুষ্ঠানটো এজন শ্ৰোতা হৈ বা বক্তা হৈ আমি যে অনুষ্ঠানটো সুস্থ বৃদ্ধি কৰিছোঁ, ভগৱানৰ অনুষ্ঠান পাতিবৰ কাৰণে আমি সহায় কৰিছোঁ, ইয়াৰ উচিত মূল্য এদিন নহয় এদিন আপুনি পাবই। ঈশ্বৰে আপোনাক দিবই ইয়াৰ মূল্য। কেতিয়া দিব? যিদিনা আপুনি চৰম সংকটত পৰিব। এতিয়া আমাৰ চৰম সংকট কোনদিনা? সেইদিনা, মৃত্যুৰ সময়ত। যাক আমি আপোন বুলি ভাবিছোঁ, ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই পুত্ৰ ভাইজা বুলি ভাবিছোঁ, এইবিলাকে কিন্তু ভাগৱতে কৈছে তোমাক বিপদত কেতিয়াও উদ্ধাৰ নকৰে। নাৰদে কংসকলে তই যাক আপোন বুলি ভাবিছ, এই সকলোবিলাক তোৰ শত্ৰু। কংসক ওচনে ওচনে মাৰি পেলোৱা নাই জানে? এতিয়া যাক আমি আপোন বুলি আহিছোঁ, এইবিলাকে আমাক বিপদত উদ্ধাৰ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে দ্ৰৌপদী। দ্ৰৌপদীৰ কেইজন স্বামী আছিলে? 5জন আছিল নে? যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ।
দ্ৰৌপদী যেতিয়া চৰম সংকটত পৰিলে, দুঃশাসনে যেতিয়া বস্ত্ৰহৰণ কৰিছিলে কুৰু ৰাজসভা, এই 5 জনৰ ভিতৰত কোনজন স্বামীয়ে ৰক্ষা কৰিলে দ্ৰৌপদীক? কৃষ্ণ স্বামীয়ে ৰক্ষা কৰিলে, 5 জনৰ এজনৰ ৰক্ষা কৰিব নোৱাৰে। পাৰিলেনে বাৰু? তাত দ্ৰৌপদীক কৃষ্ণ ক'লে, মই যেতিয়া বিপদত পৰিছিলোঁ তোমাক মই ইমান মাত্ৰ, ইমান পলমকে কিয় আহিলা? তেতিয়া কৃষ্ণই ক'লে, তুমি যেতিয়া প্ৰথম বিপদত পৰিছিলা, প্ৰথম আশ্ৰয়টো ভীষ্মৰ ওচৰত ল'লা। ভীষ্মই নবচোৱাৰ কাৰণে তোমাৰ পঞ্চপাণ্ডৱৰ আশ্ৰয় ল'লা। তেওঁলোকৰ নবচোৱাৰ কাৰণে তুমি কি কৰিলা? নিজ বাহুবলৰ আশ্ৰয় ল'লা, নিজে ধৰি টানিলা। যেতিয়া নিজে নোৱাৰিলা, তেতিয়াহে তুমি মোৰ আশ্ৰয় ল'লা। সেইখন কৈ থাকোঁতে দেৰি হৈ গ'ল। প্ৰথমতে যদি তুমি মোৰ আশ্ৰয় লৈ ল'লাহেঁতেন, তেতিয়া মই তোমাক ইমান দেৰি নল'লোঁ। বুজি পালানে এতিয়া? কাৰণ আমাৰ সকলোৰে আশ্ৰয়স্থল হ'ল ভগৱান। সেইকাৰণে যাক আপোন বুলি ভাবিছোঁ, এইবিলাকে আমাক বিপদত উদ্ধাৰ কৰিব নোৱাৰে। গতিকে আমি 4টা বস্তুক আমি জীৱন বাস্তৱত আমি প্ৰমাণ কৰি ল'ব লাগিব। 4টা। এতিয়া পিতৃ মাতৃয়ে কাক আপোন বুলি ভাবিলে? প্ৰথম সতী সন্তানক, তাৰপিছত ককাই ভাই, স্বামীয়ে ভাইজাক, ভাইজাই স্বামীক, আকৌ ঈশ্বৰক বিপদৰ সময়ত। এতিয়া এই 4টা কেতিয়া প্ৰমাণ চাবা? পুত্ৰক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সপতি ভাগত, ভাইজাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটো ভাল ভাল বুলি যোৱা মাৰি নুফুৰিবা। বিয়া পতা এবছৰ পিছতহে প্ৰমাণ পাবা কিমান ভাল। ককাই ভাই চিনি পাবা সম্পত্তি ভাগত। বহুতে কয় ধৰ্ম এৰি দিম, ককাই ভাই এৰিব নোৱাৰো। লাভ নাই। যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা, সেইদিনাহে প্ৰমাণ পাবা কোনে কাৰ কাৰণে কিমান মাটি এৰি দিয়ে। আকৌ স্বামীয়ে ভাইজাক, ভাইজাই স্বামীক চিনিবা কেতিয়া? বোলে বৃদ্ধ কালত। এতিয়া এগৰাকীয়ে ক'ব পাৰে, হয় মই বিয়া পতা যিমান বছৰ হৈ গ'ল, আজিলৈকে মোৰ স্বামীয়ে কিন্তু মোক কাণমান এটাও মাতি পোৱা নাই। মোৰ কিন্তু খং উঠিলে খেচ খেচকে গালি পাৰি দিওঁ। আমাৰ এজন বৰ ভদ্ৰ, বৰ ঠাণ্ডা মানুহ, গম পাইছেনে? আজিলৈকে বেয়া শব্দ এটা মাতিব নাই। এতিয়া কৰিলে আপোনাৰ যিদিনা তোমাৰ বৃদ্ধ অৱস্থা হ'ব, ভিতৰতে মল মূত্ৰ যাব, ভিতৰতে থুক থাকা পেলাবা, তেতিয়াহে প্ৰমাণ পাবা তোমাৰ স্বামীয়ে মৰমেৰে মাতে নে ওলাওঁতে সমানে গালি পাৰি থাকে। আৰু ঈশ্বৰ চিনিবা সংকট কালত। বিপদত পৰি ঈশ্বৰৰ নাম লৈছোৱা, তেতিয়াহে প্ৰমাণ পাবা ঈশ্বৰে তোমাক উদ্ধাৰ কৰে নকৰে। আমাৰ আকৌ এনেই কৃষ্ণ শব্দটো সকলোৰে আহে, বিপদত পৰিলে কৃষ্ণ শব্দটো নাহে। চাবচোন কেতিয়া বাৰু? ৰাতিপুৱা শুই থাকোঁ, ৰাতি শোৱালৈকে খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কৃষ্ণ শব্দটো সকলোৰে আহে নাহে? আহে। কিন্তু কেতিয়াবা চাব বাথৰুমতে হওক, টিউবৱেলৰ পাৰতে হওক, ঘপককৈ পিছল খাই কৰিবলৈ হওঁতে আকৌ ইটো শব্দহে আহে, কৃষ্ণটো নাহে। পিছল খাই কৰিবলৈ ধৰণে যদি ইটো শব্দ নাহি কৃষ্ণ শব্দটো আহিছে, তেতিয়া লগে লগে প্ৰমাণ পাব কৃষ্ণই উদ্ধাৰ কৰিছে নে নাই। গতিকে আমি সংসাৰলৈ আহিছিলোঁ ঈশ্বৰ সেৱা কৰিবৰ কাৰণে। আমাৰ পিতৃ হ'ল কৃষ্ণ। তাৰপিছত কি হ'ল? এতিয়া দেৱহতী মাতৃয়ে কপিল প্ৰভু কোৱাৰ নিচিনাকৈ আমি কি হ'লো? আমি তমোগুণে অন্ধ চক্ষু হ'লো। অন্ধ মানে নেদেখা। আমি এতিয়া অজ্ঞান আন্ধাৰত পৰি আছোঁ। ৰজগুণ, তমগুণ, অসৎ গুণে 3 গুণৰ কবলত পৰি। গতিকে তাক তুমি তেওঁলোকক আন্ধাৰত থকা প্ৰাণীবিলাকক পোহৰ দেখুৱাবৰ কাৰণে তুমি হ'লা সূৰ্যৰ অৱতাৰ হৈছে। তুমি সূৰ্য যেন। গতিকে তুমি মোক এতিয়া মই অজ্ঞান আন্ধাৰত পৰি আছোঁ, মোক জ্ঞানৰ পোহৰ দি অজ্ঞান আন্ধাৰৰ পৰা মোক পোহৰলৈ